নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বৰ্তমান মাঘৰ 3 তাৰিখ লগতে ইংৰাজী 17 জানুৱাৰী শিল্পী দিৱস। সাপমাৰী গাঁৱৰ পৰম্পৰাগত মাঘোৎসৱ মাঘৰ 3 তাৰিখ আৰু লগতে শিল্পী দিৱস 17 জানুৱাৰী তাৰ লগত সংগতি ৰাখি আজিৰ পৰা মাঘোৎসৱ আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী বাট কীৰ্তন। বৰ্তমান নাম প্ৰসংগে মুখৰিত সাপমাৰী গাঁৱৰ ৰাইজ। বৰ্তমান বাট কীৰ্তন আৰম্ভ হৈছে। মই কিছু দৃশ্য আপোনালোকক দেখুৱাই যাম বাট কীৰ্তনৰ। অপূৰ্বদাৰ ওচৰলৈ আহিছোঁ। কিবা এটা ক'ব নেকি? আজি কিবা এটা কৈ দিয়ক। অকল পৰম্পৰা ৰক্ষা কৰি ৰাইজৰ লগত আমি বাট কীৰ্তনলৈ আহিছোঁ। ওলাই সকলোৱে মংগল হওক কামনা কৰিছোঁ। ৰাইজক কিবা ক'ব নেকি? ৰাইজক মানে এতিয়া সমূহ ফেচবুক লাইভ সেইটো কৈছোঁ ক'লে নেকি? আৰু কিবা ক'ব নেকি? আজি কিহৰ কাৰণে 3 তাৰিখ সেইটো মাঘোৎসৱৰ লগত তিনিখন ভাওনা কথাটো কৈ দিয়ক। তিনিখনকৈ সংখ্যা ভাওনা অনুষ্ঠিত কৰা হয়। তাৰে পৰম্পৰা ৰক্ষা কৰি আজি প্ৰথম দিনা আমাৰ 17 জানুৱাৰী তাৰিখে বাট কীৰ্তন আৰম্ভ হৈছে। সকলো ৰাইজৰ সহযোগিতা আগবঢ়াইছে। সকলো ৰাইজৰ সহযোগিতা আগবঢ়োৱাৰ লগতে ফেচবুকৰ সমূহ ৰাইজক সদস্য বন্ধু বান্ধৱীলৈ শেহতীয়াকৈ ভোগালী বিহু ধন্যবাদ। ধন্যবাদ। ৰাখি থৈ দিয়ে শ্বেয়াৰ কৰিব পাৰিব। এইফালে হওক মোৰ লগত। গাঁৱৰ এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ডাঙৰ গাঁও। একচুৱেলি ক'বলৈ গ'লে ডাঙৰ পঞ্চায়তৰ ভিতৰত ডাঙৰ গাঁও সাপমাৰী। দেখিছে আপোনালোকে সমগ্ৰ দৃশ্য। লগতে ইমান ডাঙৰ বাট কীৰ্তন আজি চাওক। আপোনালোকক যিটো অলপ আগতে দেখুৱালোঁ সেয়া মাইকী মানুহখিনিৰ সৈতে এখন নাম হৈ আছে আৰু এইফালে মতা মানুহখিনিৰো এখন কীৰ্তন আহি আছে। একেলগে সমগ্ৰ আজি সাপমাৰী গাঁওখন ঘূৰিব। গতিকে অলপমান দৃশ্য আপোনালোকক দেখুৱাম। কিবা এটা কওক। আজি মাঘোৎসৱৰ ওপৰত 3খনকৈ অংকীয়া নাট আৰম্ভ হ'ব আজি ৰাতিৰ পৰা। গতিকে ভাল লাগিছে আৰু ঠিক আছে।
বৰ্তা কিবা এটা কৈ দিয়ক, সমগ্ৰ অসমৰ ৰাইজে দেখি আছে, কিবা এটা কৈ দিয়ক। আজিৰ মাঘৰ 3 তাৰিখ কি কাৰ্যসূচী প্ৰথম ষ্টাৰ্ট হৈছে ন? আজি মাঘৰ 3 তাৰিখ আমাৰ প্ৰতি বছৰে এনেকৈ মাঘৰ 3 তাৰিখৰ পৰা এনেকুৱা গোটেই গাঁও লগতে এটা উৎসৱ পাতে, তাকে আমি মানে মাঘ উৎসৱ বুলিয়ে কওঁ। আৰু সকলো মানুহে সহযোগিতা কৰে, অকল হিন্দুৱে নহয় মুছলমান মানুহে। আৰু এটা বৃহৎ কাৰ্যসূচী আগত আছে, মানে 3খনকৈ অসমীয়া ভাওনা আছে, অংকীয়া নাট ভাওনা আছে। আমি এই গোটেই সমগ্ৰ অঞ্চলটো ঘূৰি পেলাই আমি এই ৰাতিপুৱা প্ৰাৰ্থনাটো কৰোঁ গোটেই গাঁও ভিত্তিত। হয়, সেয়াই ইয়াৰ পৰা আৰম্ভৰ পৰা গৈ 3 দিনলৈকে আমাৰ কাৰ্যসূচী চলি আছে, দিনে নিশাই। ঠিক আছে বাৰু, ধন্যবাদ। মই হ'ল আজি 2 দিন। ঠিক আছে, আৰু অলপ দেখুৱাম বাৰু। সমগ্ৰ গাঁও আজি নাম কীৰ্তনেৰে মুখৰিত হ'ব, কিয়নো যিহেতু 3 দিনীয়া কাৰ্যসূচীৰে খাপমাৰি গাঁৱৰ ৰাইজে মাঘোৎসৱ পালন কৰিব। তিনিখনকৈ অংকীয়া নাট, আৰু তাতকৈ ডাঙৰ কথা মাতৃভাষা অসমীয়াত এখন অসমীয়াৰ মাতৃভাষা অসমীয়াৰ এখন অংকীয়া নাট মুকলি কৰিব। ঐ ভালে ভালে, ভিডিঅ' এটা কৰি আছোঁ ৰ, ইয়াত নেকি এতিয়া? অঁ ঠিক আছে। তাৰ লগত এখন দিন ভাওনা, সৰু ল'ৰা ছোৱালীৰ এখন দিন ভাওনা কৰিব, আৰু এখন ব্ৰজাৱলীত ভাওনা আৰম্ভ হ'ব। গতিকে বাট কীৰ্তনৰ সমগ্ৰ দৃশ্য মই দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। কি হ'ল পাছুৱালে যে এপত যাব লাগিব? কিবা এটা ক'ব নেকি? কৈ দিয়ক এটা। বহুতকে সুধিলোঁ নে কি? আৰু তথাপিও মই আমাৰ গাঁৱৰ এজন নিবাসী নীলোৎপল বৰা, তেওঁৰ পৰা অলপ জানিব বিচাৰিম। সকলো অসমবাসী ৰাইজলৈ মাঘত খবৰ খাপমাৰি ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ 3খনকৈ নাটক। আজি আছে আপোনাৰ যোগ ধৰ্ম, আৰু অহাকালি দিনত এখন সৰু ল'ৰা ছোৱালীখিনিয়ে কৰিব, আৰু ৰাতিলৈ আছে ৰত্নাগৰৰ মুক্তি লাভ। গতিকে সকলো অনুষ্ঠানটি সাফল্যমণ্ডিত সকলোৱে কামনা কৰিব। আশা কৰোঁ সকলোৱে আমাৰ অনুষ্ঠান চাবলৈ আহিব। ধন্যবাদ। ধন্যবাদ। দন্দুৱা গাঁও পঞ্চায়তৰ এখন ডাঙৰ গাঁও খাপমাৰি, এটা ডাঙৰ অনুষ্ঠান মাঘোৎসৱ, বছৰৰ আৰম্ভণিতে মাঘোৎসৱ আৰম্ভ হয়। এইবাৰ 3 দিনীয়া কাৰ্যসূচী, আৰু ক'বলৈ গ'লে ডাঙৰ বাট কীৰ্তন বুলি ক'ব লাগিব। সমগ্ৰ দৃশ্য দেখুৱাই যাম। নয়নদা, মোক এবাৰ দেখুৱাই দিয়ক, মই চবকে দেখুৱালোঁ, মই নাথাকিবি নহয়। দেখুৱাব দেই, এনেকৈ কন কেমেৰা দি দিওঁ নেকি?